Hey guys, what's up? This is BODYBUILDING from Biswa Fitness Freak. আজি মই আপোনালোকৰ ওচৰত আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আজি মোৰ ভিডিঅ'টো লিমচিৰ ওপৰত যোনটো বেনিফিটছ অফ ভিটামিন চি হয়, ভিটামিন চিত পৰে লিমচিটো। চ' আজি মোৰ ভিডিঅ'টো দেখা পাইছে মই ক'ত আছোঁ। চ' বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' মোৰ ভিডিঅ'টো আজি লিমচিৰ ৰিপৰ্ট হয়। লিমচিটো আপুনি বডি বিল্ডিঙত বহুত বেনিফিটছ পাই যায়, প্লাছ আপুনি নৰ্মেল পাৰ্চন যোনবিলাক হয় সিহঁতৰ বহুত বেনিফিট পাই যায়। চ' মই বলক কেইটামান অলপ বেনিফিটছ কৈ দিওঁ আপোনাৰ লিমচিৰ। আমাৰ যোন ডেইলি ডায়েট হয়, ডেইলি ডায়েটত ইনক্লুড কৰিব লাগে। চ' নাম্বাৰ 1 যদি বেনিফিটছ হয় এইটো হ'ব আপোনাৰ প্ৰটেক্ট ফ্ৰম ফ্ৰী ৰেডিকেল ডেমেজ। যোনবিলাক জিম যায়, চ' আমি জিম যোৱাতে আমাৰ যোনবিলাক ফ্ৰী ৰেডিকেল জেনেৰেট হোৱাতে আমাৰ চেলছবিলাকে ফ্ৰী ৰেডিকেলছবিলাক ডেমেজ হোৱাতে যোনবিলাক আমাৰ মানে লোকচান হয়, সেইটো লোকচানটো আপোনাৰ ভিটামিন চি লিমচি ডায়েটত ইনক্লুড কৰিলে নোহোৱা হ'ব। প্ৰটেক্ট ফ্ৰম ফ্ৰী ৰেডিকেল ডেমেজ। তাৰপিছত আমাৰ হ'ব ছেকেণ্ডত আহিব ৰিমুভছ কৰ্টিচল প্ৰডাকশ্যন। কৰ্টিচল নামৰ হৰ্মন এটা আপোনাৰ কৰ্টিচল প্ৰডিউচ কৰে, স্পেচিয়েলি আপোনাৰ এবডমিন যোনটো এৰিয়া থাকে তাতে কৰ্টিচল হৰ্মন প্ৰডিউচ হয়। চ' এই হৰ্মনটো আপোনাৰ প্ৰডিউচ হোৱা লাহে লাহে কমি যাব, যোনটো আমাৰ বহুত বেনিফিটছ হ'ব আমাৰ বডি বিল্ডাৰবিলাকৰ কাৰণে, ফিটনেছ এন্থুজিয়াষ্টবিলাকৰ কাৰণে। নাম্বাৰ 3 আহিব আপোনাৰ ইমিউন ছিষ্টেম। চাওক আমাৰ যোনে জিম যায় সিহঁতৰ বহুত ভাগৰে কমপ্লেইন হয় কি আপোনাৰ যে কিবা খাওঁ যে হজম নহয়। চ' মেইন আপোনাৰ ইমিউন ছিষ্টেমটো ভাল নহয়, ডাইজেষ্টিভটো আপোনাৰ ভালকৈ ডাইজেষ্ট কৰিব নোৱাৰে। চ' তাৰ কাৰণে আপোনাৰ ভিটামিন চি বহুত বেনিফিচিয়েল হয়, বহুত হেল্পফুল হয়। ইমিউন ছিষ্টেমটো আপোনাৰ ষ্ট্ৰং কৰিব। নাম্বাৰ 4 আহিব আপোনাৰ স্পেচিয়েলি আপোনাৰ বহুত বডি বিল্ডাৰ্ছবিলাকৰ এইটো লাগে, বিকজ ইট হেল্পছ ইন মাছেল চৰনেছ। চাওক মাছেল চৰনেছটো আমি যোনবিলাক জিম যায় সিহঁতৰ মাছেল চৰনেছটো বহুত দেৰি হয়, একদিন হয় দুদিন হয়। ত' সিহঁতৰ কাৰণে কি হয়, যিমান দেৰি মাছেল চৰনেছ থাকে, মাছেল পেইনটো থাকে, তাৰে পিছদিনাখন জিম আহিব নোৱাৰে, বিকজ মাছেল পেইনটো থাকি যায় অলৰেডি। চ' ভিটামিন চি আপোনাৰ ডায়েটত ইনক্লুড কৰিলে সেইটো এটা আপোনাৰ বেনিফিচিয়েল হ'ব যে মাছেল চৰনেছটো আপোনাৰ ডায়েটত মাছেল চৰনেছটো আপোনাৰ নোহোৱা হ'ব যোনবিলাক বডি বিল্ডাৰ যোনবিলাক জিম যায়। তাৰপিছত আহিব আপোনাৰ আইৰণ অবজৰ্পশ্যন। আইৰণটো আপোনাৰ বডিতে আমাৰ কিমান লাগে সেইটো গম পায় আপোনালোকে। এইটো আপোনাৰ আইৰণ অবজৰ্পশ্যনটো আমাৰ ইনক্ৰিজ কৰিব ভিটামিন ই ভিটামিন চিটোৱে। মই আপোনালোকক একবাৰ দেখাই দিছোঁ। এইটো চাওক লিমচি টেবলেট মোৰ তাতে আছে লিমচি। দোকানত পাই যাব আপুনি পাৰ চেটত 23-25 ৰুপিছত পাই যাব। চ' এইটো আমাৰ আইৰণ এবজৰ্পশ্যনটো আপোনাৰ নোহোৱা কৰিব, আইৰণ এবজৰ্পশ্যনটো বেছি কৰিব, ইনক্ৰিজ কৰিব। আমাৰ হেমোগ্ল'বিনৰ লগত কম্বাইন কৰি কিনে আইৰণটো আমাক বহুত বেনিফিচিয়েল হয়। চ' এইটো আপোনাৰ এটা বেনিফিচিয়েল এফেক্ট। এণ্ড লাষ্ট হয় আপোনাৰ ষ্টেৰইড হৰ্মন আপোনাৰ প্ৰডিউচ কৰে। ষ্টেৰইড হৰ্মন বুলি ক'ব গ'লে মই যে আপোনাৰ টেষ্টষ্টেৰন চবে গম পায় মাছেল বিল্ডিঙৰ কাৰণে কিমান বেনিফিচিয়েল হয়। আমাৰ টেষ্টষ্টেৰন আমাক বডিত কিমান লাগে, ওৱান অফ দ্য মেইন হৰ্মন ৰেছপনচিবল ফৰ মাছেল বিল্ডিং। চ' টেষ্টষ্টেৰনটো আমাৰ প্ৰডিউচ কৰিব বডিত। চ' টেষ্টষ্টেৰন প্ৰডিউচ কৰিলে আমাৰ মাছেল বিল্ডিংটো বহুত হেল্পফুল হ'ব। চ' ফ্ৰেণ্ডছ আপোনালোকে বুজি পালে যে লিমচি আপোনালোকে ফাৰ্মাচীত পাই যাব 23-25 ৰুপিছত পাৰ চেটত পাই যাব। এইটো আপোনাৰ ডায়েটত ইনক্লুড কৰক আৰু বহুত বেনিফিচিয়েল এফেক্ট আছে। আপোনালোকক মই মেইন টপিকছ কেইটা বুজালোঁ যে জিম যোৱাবিলাকৰ কি বেনিফিটছ হয়, যোনবিলাকে জিম নাযায় সিহঁতৰে বেনিফিটছ হয়। চ' আজিলৈ মোৰ ভিডিঅ' এইখিনিয়ে। যি মোৰ ভিডিঅ'টো ভাল পাইছে মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰক। চাওঁ দেখা পাইছে মই আপোনালোকৰ কিমান কষ্ট কৰি ইয়াতে ভিডিঅ' বনাব আহিছোঁ। চ' দিছ ইজ BODYBUILDING from Biswa Fitness Freak, signing off.